দীপাৱলী উপলক্ষে হাজোৰ হয়গ্ৰীব মাধৱ দেৱালয়ত ৰেহাই মূল্যত মিঠাতেল ক্ৰয় কৰিবলৈ গ্ৰাহকৰ দীঘলীয়া শাৰী। দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। পোহৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে ৰাজ্যবাসীৰ সমান্তৰালকৈ হাজোবাসী ৰাইজেও প্ৰস্তুতি চলোৱা দেখা গৈছে। অতীজৰে পৰা দীপাৱলীৰ প্ৰাক্ষণত হাজোৰ ৰাইজক আৰ্থিকভাৱে সহায় দিবলৈ হাজো হয়গ্ৰীব মাধৱ মন্দিৰত পৰিচালনা সমিতিয়ে ৰেহাই মূল্যত এইবাৰো প্ৰায় 1000 লিটাৰ মিঠাতেল বিতৰণ কৰিছে। যি সময়ত ৰাজ্যৰ বজাৰত প্ৰতি লিটাৰ 160 টকাৰ পৰা 180 টকা মূল্যত মিঠাতেল বিক্ৰী হৈ আহিছে, তেনে সময়তে দীপাৱলীৰ সময়ত প্ৰতি লিটাৰত 100 টকাৰ ৰেহাই মূল্যত মিঠাতেল বিতৰণ কৰিছে হয়গ্ৰীব মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে। এই উপলক্ষে শনিবাৰে পুৱাৰে পৰা হয়গ্ৰীব মাধৱ মন্দিৰ চৌহদত গ্ৰাহকৰ লানি নিচিগা সোঁত বৈছে। আৰু এই ক্ষেত্ৰত হয়গ্ৰীব মাধৱ মন্দিৰৰ দলৈ শিৱপ্ৰসাদ শৰ্মাই জানিবলৈ দিয়ে যে ৰেহাই মূল্যত বিতৰণ কৰা তেল কেৱল চাকি জ্বলাবলৈহে, খোৱাৰ বাবে উপযোগী নহয়। এই তেল হয়গ্ৰীব মাধৱ মন্দিৰলৈ ভক্তসকলে অনা তেলৰ পৰা বছৰেকত ৰাহি হোৱা তেলখিনি দীপাৱলীত বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে ৰেহাই মূল্যত বিতৰণ কৰে। অন্যহাতে হাজোৰ লগতে নিকটৱৰ্তী অঞ্চলৰ মন্দিৰ, নামঘৰ, সত্ৰ আদিত বিনামূলীয়াকৈ এই বিতৰণ কৰা হয় বুলিও জানিবলৈ দিয়ে দলৈগৰাকীয়ে। প্ৰতিধানযোগ্য যে দীপাৱলীৰ প্ৰাক্ষণত ৰেহাই মূল্যত বন্তি জ্বলাবলৈ তেল ক্ৰয় কৰি আনন্দিত হৈ পৰা দেখা গৈছে দৰ্শনাৰ্থী তথা গ্ৰাহকসকলক। অতীজৰে পৰা চলি অহা মন্দিৰ পৰিচালনা সমিতিৰ এই পদক্ষেপক ধন্যবাদ জনাইছে হাজোবাসীয়ে। প্ৰথম কথাটো হ'ল হাজো হয়গ্ৰীব মাধৱ মন্দিৰৰ ভিতৰত কালী পূজা নহয়, কিন্তু কালী পূজা বেলেগ বেলেগ জেগাত হয়, বেলেগ বেলেগ পূজা হয়, কিন্তু মন্দিৰত এই মন্দিৰত নহয়। কিন্তু আমাৰ তলত পূজা কালী পূজা হয়, চব পূজা হয়। সেইফালৰ পৰা আমাৰ এটা বিশেষ গুৰুত্ব আছে এইকাৰণে যে আমাৰ দুটা ভাগত পূজাবিলাক হয়, এটা মন্দিৰৰ তৰফৰ পৰা, এটা হাজো ৰাইজৰ তৰফৰ পৰা। আমাৰ এই যিটো দীপাৱলী উৎসৱ, এই উৎসৱটো আমি আচলতে মন্দিৰৰ ফালৰ পৰা আমি পালন কৰোঁ এইকাৰণে যে ইয়াত ধৰ্মীয় বহুত কথা নিহিত হৈ আছে। গতিকে সেইফালৰ পৰা আমি এই তেল দিয়া যিটো প্ৰথা, এই প্ৰথাটো আমি এটা ধৰ্মীয় হিচাপে লৈ কৰিছোঁ। কাৰণ এইবিলাক ইয়াত যিমান তেল দিয়ে, এই তেলবিলাক বিষ্ণুৰ কাৰণে দিয়া হয়, বিষ্ণুৰ নামত জ্বলাবলৈ দিয়া হয়। কিন্তু যিমান তেল আহে সিমান তেল আমাৰ প্ৰয়োজন নাই, আমাৰ বহুত বেছি হৈ যায়। মানুহ চবৰে আহি ইয়াত তেল দি যায়, গতিকে তেল বেছি হয়। আৰু যিটো এক্সেছ তেল হয় সেই তেলটো আমি জমা কৰি ৰাখোঁ। আৰু প্ৰত্যেক বছৰতে দেৱালীৰ আগে আগে যাতে আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে যাতে ৰাতি সন্ধ্যা সময়ত যেতিয়া চাকি বন্তি জ্বলায়, সেই সময়ত তেওঁলোকে এই তেল নি পেলাই তেওঁলোকে জ্বলাব পাৰে। আৰু যিহেতুকে এইটো ভগৱানৰ নামত দিয়া তেল, গতিকে কালী পূজাত জ্বলাবৰ কাৰণে এই তেলটোৰ বিশেষ এটা গুৰুত্ব আছে। এইটোৰ পৰা এটা পুণ্য হয় বুলি সকলোৱে ভাবে। কাৰণ এইকাৰণেই ভাবে কি মই কওঁ, এইকাৰণেই ভাবে, সেইটোকে কৈ আছোঁ। ইয়াত ৰেহাই মূল্যটো কওঁ যে বিষ্ণুৰ মন্দিৰৰ তেল নি মানুহে যেতিয়া তাত লগায় তেতিয়া বেলেগ ধৰণতে ভাৱ কৰি লয়, যিহেতু বিষ্ণুৰ মন্দিৰৰ পৰা তেল হয়গ্ৰীব মাধৱৰ পৰা, সেইকাৰণে বিশেষ ধৰণে এইটো এটা গুৰুত্ব আছে। কিন্তু আমি এই তেলটো ৰেহাই মূল্যত আমি দিওঁ এইকাৰণে ইয়াত তেলটো থাকিলে তেলটো নষ্ট হৈ যাব। আৰু তেলটো এইটোতো এনেও খোৱাৰ উপযোগী তেল নহয়, 1 বছৰমান গোটেই জমা কৰি ৰখা হয়। এই তেলখিনি যিহেতুকে জমা কৰি ৰখা হয়, 1 বছৰৰ পুৰণা তেল হ'লে এইবিলাক বেয়া হৈ যায়। সেইকাৰণে আমি শেষত ইয়াত ভক্তপ্ৰাণ ৰাইজক ৰেহাই মূল্যত আমি প্ৰায় আধা দামত আমি তেলটো আমি দি দিওঁ। হাজোৰ প্ৰণামিকা কলিতাৰ ৰিপৰ্ট, আছাম নিউজ।